নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিলোঁ। তো এতিয়া আহিলোঁ, ফুৰিব যাম বুলি ভাবিলোঁ। বিকি আছে, মই আছোঁ। তো ভাবিলোঁ ধুবাহঁতৰ ঘৰত যাওঁ। আহি পিনে দেখিছোঁ পুৰা ধুবৰ ঘৰত তালা মাৰা, ধুব গৈছে মামাহঁতৰ ঘৰত। তো এতিয়া বিকি মই ফুৰিব যাম। তো বাইকত উঠিলোঁ, বিকি হাই কৰি তো এতিয়া আমি যাম, ফুৰিব যাম। ক'ত যাওঁ দেখাই আছোঁ। আজি পুৰা ড্ৰেছ পাৰ্টিৰ কথা কৈ আছোঁ। তো বন্ধু বান্ধৱীসকল, আজি মানে কথা এটা হ'ল কি, আজি পুৰা বিকি আৰু মই বেয়া মিলাই আহিছোঁ। চাওক না, স্পৰ্টিং কলা কলা, লং পেণ্ট কলা কলা আৰু চেণ্ডেল দুটাৰে একে বাহা মাছ পুৰা গোটেইখিনি একে আমাৰ দুটাৰ। তো বন্ধু বান্ধৱীসকল, অৱশেষত আমি ডিচাইড কৰি ল'লোঁ আমি এতিয়া যাম হাজোত অৱস্থিত কামেশ্বৰ মন্দিৰ দৰ্শন কৰিবলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। হাজোৰ কামেশ্বৰ মন্দিৰ আপোনালোকক দৰ্শন কৰাই দিম। আজি ফ্ৰীতে কৰাই দিম, একো নালাগে, চাই থাকক। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা, প্ৰেমৰ চুপাসনা। হিয়াৰ বাহিৰ সুৰ হোৱানা, সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা, প্ৰেমৰ চুপাসনা। গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বনে পৰাণ মোৰ চকুৰ ভাষাৰ কোৱা। যদি যাব লাগে মানে কি হয়, একেবাৰে কঁকালৰ বিষ হয়। 11টামান স্পীড ব্ৰেকাৰ আছে একেবাৰে। গোটেই ৰাস্তাটো গোটেই স্পীড ব্ৰেকাৰ, বেলেগ একো নাই। চাই দিয়কচোন গোটেই ভিডিঅ'টো, গোটেই স্পীড ব্ৰেকাৰ। তো গোটেই স্পীড ব্ৰেকাৰ এইটো ৰাস্তা। বোকা পানীৰ কথাটো বাৰু নকওঁৱে। এইখিনিতো 20 মিটাৰো হোৱা নাই স্পীড ব্ৰেকাৰ। এইখন বেপাৰ, এখন ঢেকো হোৱা নাই এখন। তো আমি আহিছোঁ এতিয়া পুৰা ভয়ংকৰ ৰাস্তাৰ। ৰাস্তা চাই দিয়ক, ৰাস্তাৰ মাজে মাজে আহিছোঁ, জংঘলৰ মাজে মাজে। বাইক এতিয়া যায় নে নাযায় গম নাপাওঁ। তো আমি আহি আছোঁ পুৰা, আৰু পিছত দেখা যাব যে কি হয়। স্লিপ হৈ যদি পৰোঁ আৰু চেছ আৰু এতিয়া পৰিলোঁ হয় একেবাৰে। তো আপোনালোকে চাই থাকক, জংঘলৰ মাজে মাজে চাওক না ৰাস্তা। তো এই অৱস্থা। আগফালে কি কেনেকে যাওঁ? খুৰা যাব পাৰি নে এইফালেদি? নৰি ন? তো জংঘলৰ মাজে মাজে আহি মই হ'ল নামিব লগা, উপায় নাই, গাড়ী ৰাস্তা নাযায়, একেবাৰে বেয়া ৰাস্তা। এতিয়া জংঘলৰ মাজে মাজে খোজকাঢ়ি আহি আছোঁ। কি কৰিব যায় হ'লে এইটো ৰাস্তাদি, মানে কি মানুহ যে কয় যে দূৰ হওক, দুৰ্গতি নহওক। তো আমাৰ এতিয়া সেইটো হ'ল। তো ৰাস্তাটো ওলাই আমি শ্বৰ্টকাট হ'ব আহি গ'লোঁ। তো এইপিনে ৰাস্তা মানে গোটেই মাটি নুমাই সেইকাৰণে গাড়ী ৰখি গ'ল, নাযায়। এইখিনি হ'লে এনেকুৱা গাড়ী, এই অৱস্থা এনেকুৱা দিব লগা আছে। কি হ'ল? ষ্টাৰ্ট কৰি দিছোঁ, আস্তে কি কৰা, আস্তে যাবি, আস্তে যায়, এখন আস্তে আস্তে যায়। উপায় নাই আৰু এই অৱস্থা হৈ গ'ল। তো এইফালে ৰাস্তা আছে, আমি উঠাব নোৱাৰিলোঁ গাড়ী। একো মিছা কথা এইটো, চাওক না কেনেকৈ উঠিব এইফালে। আকৌ ৰিটাৰ্ণ হ'ব লাগিলে এইটো ৰাস্তাতে এই কোনোবা ইঞ্জিনিয়াৰে বনাইছে ৰাস্তাটো। তো এইপিনে ৰাস্তাটো ক্ল'জ হৈ আছে। তো আগত লিখি দিব লাগে ন ৰাস্তা ক্ল'জ থকা বুলি। তো এইপিনে আহি পিনে এতিয়া উপায় নাই, একেবাৰে পুৰা খাম ধৰিল। গাড়ী ঠেলি আনিব লগা হ'ল না, গোটেই ৰাস্তা বোকাই একেবাৰে, উপায় নোহোৱা কৰিছে একেবাৰে। লাহে লাহে যাই থাক, যাতে পল্লি হ'ব নহয়, উপায় নাই। तो फाइनली हमको अच्छा रास्ता मिल चुका है। ये देखो कितना अच्छा रास्ता। रास्ता तो माने एनेকুৱা অদ্ভুত আছিল যে লাডাখতো চাগে এনেকুৱা অদ্ভুত ৰাস্তা নাথাকে। আস্তে তো আমি যোনফালে আহিব খুজিছিলোঁ নহয়, সেইটো ৰাস্তা আছিল এইটো। এই পিনেদি আমি আহিব খুজিছিলোঁ। কেনেকৈ উঠিম এইফালে সম্ভৱ কথা এইটো। तो ये एक पुल मिला है हमको, और पुल के किनारे इतना अच्छा नजारा है, देखो गाइस, व्यू तो देख लो। ओ खुरा हेलो दियो, ये छोटा सा मंदिर है यहाँ पे।
আমি এতিয়া য'ত গৈ আছো গাইছ সেইখন পাহাৰ আছে পুৱামক্কা আৰু তাৰ কাষৰ পাহাৰখনতে আছে আমি এতিয়া যাবলৈ ওলোৱা কামেশ্বৰ মন্দিৰ। তো আমি দুটাই আজি পুৰা ফুল ব্লেক চেণ্ডেল আমাৰ চব একে একেবাৰে চাওক না আৰু বাইকখনো একে আমাৰ দুটাৰ আৰু FZ 2.0 মোৰ FZ 2.0 গোটেইখিনি একে এতিয়া ফুৰাই দিওঁ এবাৰ অলপ চাই লওঁ। তো এই হ'ল হাজোৰ মাজমজিয়াত অৱস্থিত কামেশ্বৰ মন্দিৰ। তো আপোনালোকক চাওঁ আৰু এনেই ঘৰত বৰিং হৈ থকাতকৈ কিবা এটা দেখাম বুলি ভাবিছোঁ। তো চবে চাব আৰু ভিডিঅ'টো ভালেই পাব। আচলতে মই হাজোৰ ভিডিঅ' দিছোঁ আগতে বহুতকেইটা দিছোঁ আপোনালোকে চাইছে। পুৱামক্কাৰ ভিডিঅ' এটা শ্বুট লোৱাই আছে কিন্তু মই দিব পৰা নাই ভিডিঅ'টো দি দিম নেক্সট পুৱামক্কাৰ ভিডিঅ'টো দি দিম। এইপিনে চাৰিওপিনে আগৰ পৰা ধুনীয়া নাজাৰা আছে। বেছ শিলটোৰ পৰাতো আমি দেখুৱাই নাই ন তো গোটেইটো দেখাই আছোঁ শিলৰ পৰা কেনেকুৱা লাগে গোটেইখন চাই যাওক আপোনালোকে। তো ইয়েহে যে পাৰ হৈ যোৱা ধুনীয়া। তো এতিয়া আমি যাম এই শিলৰ পৰা চাওক পুৰা নাজাৰা হাই বঢ়িয়া। তো এতিয়া দেখাই আছোঁ উঠি যাওঁ এতিয়া হৰিয়ে দেখলে বেষ্ট ভিউ হাজোৰ টপ আপ ভিডিঅ'। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আছিল আজিৰ কাৰণে এইখিনিয়ে। আকৌ আজি আমি আপোনালোকক কামেশ্বৰ মন্দিৰটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। তো আগৰ ভিডিঅ'বিলাকৰ নিচিনা এইটো ভিডিঅ'টো মই অনুভৱ কৰি আশা কৰিছোঁ আৰু আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ধুনীয়া নেচাৰেল ভিডিঅ' দিবৰ কাৰণে মই চেষ্টা কৰি যাম। লকডাউনৰ কাৰণে যাব পৰা নাই বাহিৰত, তো লকডাউন যদি বাহিৰত যাম আপোনালোকক দেখুৱাম কি পাৰোঁ। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনি আছে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু নিজৰ বন্ধুবৰ্গৰ মাজত এনেকুৱাকৈ ভাগ বতৰা কৰিব যাতে মোৰ চেনেলটোৱে বহুত কম বাজেটৰ ভিতৰতে বহুত ধুনীয়া গ্ৰ'থ কৰি পিনে এটা ভাল ষ্টেজ পাবলৈ চাবলৈ সক্ষম হয়। বাই বাই, দেন আকৌ নেক্সট ভিডিঅ'ত লগ পাম।